নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু দীপশিখাজ ব্লগ। আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে অন্য এটি নতুন ভিডিঅ'। আৰু আমি আজি বনাবলৈ লৈছোঁ চুঙা পিঠা। চুঙা পিঠাত আমি নাৰিকল ব্যৱহাৰ কৰিম, সেইকাৰণে এয়া এটা নাৰিকল লোৱা হৈছে, ভালদৰে ৰুকনিৰে ৰুকি লোৱা হৈছে। তাৰপিছত এয়া হৈছে নতুন চাউলৰ পিঠাগুড়ি, যিটো মায়ে ঢেঁকীত খুন্দি আনিছে। মিক্সি পিঠাগুড়ি ইমান ভাল নহয় বোলে। তাৰপিছত আমি পিঠাগুড়িখিনি এটা পাত্ৰত লৈ লৈছোঁ, তাতে আমি ঢালি দিছোঁ খাৰ, লগতে দিছোঁ আমি চেনি। আপোনালোকে সোৱাদ অনুসাৰে ব্যৱহাৰ কৰিব চেনি, যিমান মিঠা খায় সেইখিনি, আৰু আপোনালোকে চেনিৰ পৰিৱৰ্তে গুড় ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত অকণমান নিমখো দিব লাগিব। আমি ইয়াতে নাৰিকল ব্যৱহাৰ কৰিম কাৰণে চেনি কমকৈ দিছোঁ, আৰু ইয়াতে ঢালি দিছোঁ আমি উতল আহি থকা গৰম পানী। একেবাৰে উতল অহাটো হ'ব লাগিব, নহ'লে পিঠাখিনি টান হৈ যায় পিছদিনালৈকে। এতিয়া আমি এইখিনি ভালদৰে মিক্স কৰি ল'ম গৰম পানীৰে। চাব যাতে কোনো গোটা গোটা থাকি নাযায়। তাৰপিছত নাৰিকলখিনিও ঢালি দি ভালদৰে মিক্স কৰি লৈছোঁ। ভালদৰে এনেকৈ মিক্স হোৱাৰ পিছত আমি অকণমান ঠাণ্ডা পানীও ঢালি দিব লাগিব, কিয়নো গৰম পানী বেছি হৈ গ'লে আকৌ পিঠাটো বেছিয়ে ঢিলা হৈ যাব, চুঙাৰ পৰা উলিয়াব নোৱাৰিম, এঠা খাই ধৰিব। মিশ্ৰণখিনি এনেকুৱা হ'ব লাগিব যাতে গোটাও নহয় পাতলো নহয়। আপোনালোকে ইয়াতে তিলো ব্যৱহাৰ কৰিব পাৰে বা ড্ৰাই ফ্ৰুটছো ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত এইখিনি চুঙা লৈছোঁ, বাৰীৰ পৰা কাটি আনি ধুই লোৱা হৈছে। তাৰপিছত এটা এটাকৈ বাতিৰ সহায়ত এনেকৈ ভৰাই দিব লাগিব। আমি সৰুতে এনেকৈ ৰখি আছিলোঁ, মায়ে ভৰাই দিছিল, আমি জুইৰ কাষলৈ দৌৰি দৌৰি লৈ গৈছিলোঁ। সৰু কথা মনত পৰি গ'ল। এয়া চবখিনি হৈ গৈছে ভৰোৱা। এতিয়া দেউতাই চোতালত জুই ৰেডি কৰিছে। এয়া কলৰ ডাঙৰকৈ কাটি লৈছে কল, ইয়াতে জুই ধৰিছে। এয়া এটা এটাকৈ মায়ে জুইৰ ওপৰত দি দিছে। এনেকৈ তলেৰে জুই দি থাকিব লাগিব দুফালৰ পৰা। তাৰপিছত চুঙাখিনি অকণমান অকণমানকৈ ঘূৰাই ঘূৰাই পুৰিব লাগিব, যাতে দেই নাযায়। এয়া চুঙা পুৰি আছে মা আৰু দেউতাই। এয়া প্ৰায় হৈ গৈছে আমাৰ। এয়া আগফালে সোপা দিয়া হোৱা নাই কাৰণে ওলাই ওলাই আহিছে। আমি আগতে কি কৰিছিলোঁ, কাঁহী এখন লৈ এনেকৈ ৰখি থকা আছিলোঁ, ওলাব আৰু আমি খাম মানে। এয়া আমাৰ বাবুহঁতেও এনেকৈ ধৰি আছে, ওলালে খাব। এয়া ওলাই আহিছে চুঙা। চুঙা প্ৰায় হৈ গৈছে আমাৰ। আৰু এয়া হৈ যোৱাৰ পিছত এয়া ঠাণ্ডা হৈছে। ঠাণ্ডা হোৱাৰ পিছত এয়া এনেকৈ কাটি লোৱা হৈছে। কাটি এতিয়া আমি চাহৰ সৈতে জুতি ল'ম। খাবলৈ বৰ সোৱাদ হৈছিলে। বছৰৰ প্ৰথম চুঙা খালোঁ আৰু আপোনালোকেও খাব। জানো চুঙাটো সকলোৰে প্ৰিয়, গতিকে আপোনালোকেও খাব এতিয়া। তো আজিলৈকে ভিডিঅ'টো ইয়াতে সামৰিছোঁ। থেংকছ ফৰ ৱাচিং।